হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল দীপিকা ভ্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ লগৰ এজনীৰ ঘৰত আৰু আজি আমি যাম পিকনিক খাবলৈ। তো এতিয়া ৰাতিপুৱাই উঠিলোঁ সোনকালে আৰু এতিয়া বাজিছে 4টা। তো উঠি গা পা ধুই কৰি হৈ গ'ল আৰু এতিয়া যাম। আৰু কথাবোৰ অকণমান কোৱা খেলি মেলি হ'ব পাৰে দেই, মানে মই লাহে লাহে কৈছিলোঁ ন, সেইবাবে। তো বহুত দিনৰ ভ্লগছটো দিছোঁ, আপোনালোকে চাই ভাল পাব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তো ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ওলাই কৰি হৈ গ'ল। এতিয়া কেইটা বাজিলে? 6টা নাই বজা দেই। যদি মুনি পূৰা মুখ চুখ ঢাকি লৈছে আৰু মই আৰু কলেজ আমি গৈ আছোঁ, পুৰা বতাহ মাৰি আছে। One, two, three. I've been running from the pain, trying not to feel the same, but it's a shame that we miss again. See my confidence is shaking and my heart is मशहूर करना कभी तू मुझे नजरों से दूर। किथे चलिए तू, किथे चलिए तू, किथे चलिए। जानदा है दिल ये तो जान दिया तू, तेरे बिना मैं আমি পাই গ'লোহি আৰু অকণমান দূৰ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, কি হয় কি নহয় সকলোবোৰ আপোনালোকে গম পাই থাকিব। তো ব'লক ভিডিঅ'টো চাই লওঁ, আহক সকলো কেনেকুৱা হয় কি ओ प्लेस भाई, अभी हम आगे पहुँचे यहाँ पे सिलोनी जो पिकनिक स्पॉट है, यहाँ पे आके पहुँचे और यहाँ का जो नज़ारा है ये आप लोग देख सकते हैं। यहाँ पे बिल्कुल औसम नज़ारा और फुल सिक्योरिटी के साथ ये पार्किंग एरिया है। पहले हम लोग आके पहुँचे अभी सिलोनी पे। तो ये रहा हमारा वास, जो कि आप लोग देख सकते हैं। ये ऊपर का व्यू है, फिर हम नीचे भी जाएंगे। बहुत से लोग आते हैं यहाँ पे घूमने के लिए। तो फिलहाल इधर 2-3 बस है और प्राइवेट कार्स भी है। वो की वीडियो बनाया था या फाइगली আমি পাৰ্কিঙৰ পৰা এইফালে যাবলৈ ওলাইছোঁ আৰু দাদাজনে বাল্টি আৰু এইবোৰ দা কটাৰী কিবা কিবি দি আছে আৰু মই গৈ আছোঁ আৰু এই আমনিহল সকলোবোৰ গৈ আছে আৰু মই ভিডিঅ' কৰি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মেইন ঠাই পোৱাগৈ নাই, সেই ইয়াত তলত পামগৈহে। তো চাই থাকক কি হয় কি নহয়। আৰু এয়া জয়ন্তই নিছে মাছ আৰু এয়া গৈ আছোঁ। তাতো হ'ব, এয়া তাতো নাখাব পাৰি, এয়া দেখিছে আপোনালোকে। আৰু এয়া গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু
এইফালে ইয়াতো মৌচম হয়, মৌচুমে আনিছে শাক পাচলি আৰু সেয়া বাকীবোৰ আহি আছে। সি লাজ কৰিছে, কেমেৰাটো আগত ধৰি দিছে আৰু এইবোৰ কোন হয় চিনি নাপাওঁ। আৰু ধেৰ আহিছে মানুহ, ল'ৰা ছোৱালী সকলোবোৰ। এইটো মৌচম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, ব'লক। এয়া গোটেই দেখুৱাই দিছোঁ আপোনালোকক ভালদৰে, পাছত দেখুৱাম বাৰু, এতিয়া হ'লেও অলপকৈ দেখুৱাই দিছোঁ। এয়া আৰু এইখন দলঙেদি যাব লাগিব আমি, যোনখিনিত বনাই সেইখিনিলৈ যাব লাগিব। আৰু এইখন হৈছে দলংখন কাঠৰ হয়। আৰু এইফালে পানী পূৰা বৈ আহি আছে, সেইবোৰ কলেজৰ ল'ৰা ছোৱালী হয়। তো এয়া দেখিছে আপোনালোকে পূৰা এইখন দলং। আৰু এয়া মৌচম গৈ আছে আৰু ময়ো গৈ আছোঁ। দলংখন পূৰা ভাল লাগিছে আৰু বহুত ধুনীয়া লাগিছে জেগাডোখৰ। আপোনালোকো আহিব, বহুত ভাল লাগিব। এয়া দেখিছে কিমান ধুনীয়া, বহুত ভাল লাগিছে আহি। ৱাও, বহুত ধুনীয়া হয়। তো চাই থাকক আপোনালোকে আৰু কি কি দেখিবলৈ পায় সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। আৰু এইজনী হৈছে পলাশী। এয়া সেইখিনিতে আমাৰ খানাটো বনোৱা হ'ব। আৰু এয়া আহি আছে, বাকীবোৰ দেখুৱাই আছোঁ আপোনালোকক অলপ চলপকৈ। আৰু এয়া এইজনী মুন্নি দৌৰি দৌৰি আহিছে ভিডিঅ'ত ওলাবলৈ, এইজনী মুন্নি। তো সেইটো মৌচম, চাই থাকক আপোনালোকে। আৰু আমাৰ এইখিনিতে হ'ব খানা বনোৱা, আৰু এয়া যোগাৰ কৰি আছে। আৰু ইমান ধুনীয়াকৈ পানী বৈ আহি আছে, দেখিছে আপোনালোকে, বহুত ভাল লাগিছে। তো ঠিক আছে। दीपिका, हम लोग अभी पूरा घूमेंगे। कितना अच्छा नज़ारा है देखो। ओहो भाई गॉड। दीपिका तुम अच्छे से घूम लो। और हमारे फ्रेंड्स वो पिकनिक के लिए वो सारा सामान लेके जा रहे हैं। এয়া এই দিবাস্কা গৈ আছে আৰু এইজনী হৈছে পূজা। আৰু চব লগৰবোৰ ইয়াতে বহি আছে, ময়ো বহিবলৈ গৈ আছোঁ। আৰু এইটো হৈছে বহুত ডাঙৰকৈ বনাই থোৱা আছে এটা। তাৰপিছত ইয়াত মানে বহিব পাৰে, ব্ৰেকফাষ্ট কৰিব পাৰে, আৰু ভাত বনাই কৰি হ'লে ইয়াতে খাবও পাৰে। বহুত ধুনীয়াকৈ বনাই থোৱা আছে, পকাৰ হয়। তো বৰষুণ দিলেও একো চিন্তা নাই, বহুত ধুনীয়া। এয়া মেমহঁতে ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেডত জাম লগাই আছে। আৰু এইজনী হৈছে মুন্নি, আৰু এয়া সেই তাতো আছে। তো সৰু সৰুকৈ ঘৰ নিচিনাকৈ বনাই থোৱা আছে, তাত মানে বনাব পাৰে, বৰষুণ দিলেও চিন্তা নাই। এজনী দিবাস্কা। আৰু এয়া দেখিছে আপোনালোকে, বহুত ধুনীয়া মানুহ হৈছে দেখিবলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখন দলঙেদি আমি আহিছিলোঁ, আৰু এইটো হৈছে সঞ্জয়। আৰু এয়া লগৰবোৰ পূৰা স্কিন দৌৰি আছে। আৰু এয়া কি কৰি আছে দাদাজনে, ডিম বইল কৰি এয়া বাল্টিত ভৰাই আছে। আৰু এজনী পলাশীয়ে চাই আছে। আৰু এয়া মুন্নি, আমি গৈ আছোঁ নদী মানে শিলৰ ওচৰলৈ গৈ আছোঁ। আৰু এইবোৰ মানুহবোৰে চব বহি পূৰা একদম মস্তি কৰি আছে। আৰু এইটো সঞ্জয়ে পানী চুই আছে, মই চোৱাই নাই এতিয়ালৈকে, চুম আৰু এয়া বনোৱাত খানা চানা বনাই আছে। আৰু এইবোৰ মানুহবোৰ শিলতে বহি আছে। দেখি আছে আপোনালোকে, চাই থাকক ভিডিঅ'টো, কিমান ধুনীয়া লাগিছে দেখিছে আপোনালোকে। আৰু এয়া পৰিস্মিতাহঁত। নিজৰাৰে গান শুনিছানে, পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। উৰি উৰি দেখাও জান, দূৰ সুদূৰ সীমৰে সমান, মুখৰিত বহাগৰে আবেলি। কলিতিয়ে গীত গালে, প্ৰকৃতিয়ে সাৰ পালে, সেউজী সেউজী আৰু আমি অকণমান এইফালে ওলাই আহিছোঁ ফুৰিবলৈ।
আৰু সেয়া সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে ইয়াত। সৰু ল'ৰা ছোৱালী আনিলেও একো প্ৰব্লেম নহয়। আৰু আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, আৰু ব্ৰেকফাষ্ট কৰি পেটটো ভৰাইহে এইফালে ওলাই আহিছোঁ। আৰু এয়া মুন্নি আৰু এইবোৰ ল'ৰা ছোৱালীবোৰ আমাৰ লগৰে হয় চাগে, লগৰখিনিয়ে হয়। তো সিহঁতি শিলত উঠি আছে আৰু আধা লগৰবোৰ এইফালে গৈ আছে। এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিছে পূৰা খেলি আছে। আৰু মই এইফালে পোনে পোনে গৈ আছোঁ। বহুত ধুনীয়া লাগিছে, আপোনালোকো আহিব সকলোবোৰ ইয়াত পিকনিক খাবলৈ। বেলেগ খেলছে আৰু ছোৱালীজনী। জিৰি জিৰি নিজৰাৰে গান শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। উৰি উৰি দেখাও জান দূৰ সুদূৰ সিমৰে এইখিনি অকণমান যোৱাই দিয়া নপৰে। ৰ'বা সেইফালেও বহুত ডাঙৰ চোৱা। অঁ মুনি গৈ আছে। সেইযোৰ বহুত দীঘল ভিডিঅ'। এইফালেতো পৰি আছে অকণমান। এইখন পাহাৰ। এইফালে কিবা বনাই আছে দিছানে? কিবা বনাই আছে। ইয়াতো মাৰিব পাৰিম ফটো এইডোখৰত। এনেই পাহাৰলৈ যাব পাৰি, এইফালে যাম আহা। এইফালে পাহাৰলৈ চোৱা, বহুত ডাঙৰ পাহাৰ। ভালে পায়ে জানই ফুলৰ মৌচুৰে কৰি ফুলে ফুলে বাগৰি, তই চেনি ভালে পাৱে জানই ধুনীয়া ডেকা ল'ৰাৰ মৰমতে উমলি। জাননে নেজান তই বুঢ়া লোকে কথাতে কয়, জাননে নেজান তই বুঢ়া লোকে কথাতে কয়। আমাৰ খাই বাই হৈ গ'ল, এতিয়া আমি পেলাইছোঁ। এয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ফ্ৰেণ্ডছ। এয়া আহি পালোহি ঘৰ, আৰু আহোঁতে ভিডিঅ' কৰা নহ'লে ভালকৈ, পূৰা ভাগৰ লাগি আহিছে। মুখ হাত ধুই অকণমান দেৰি ৰৈ লৈছোঁ। তো ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ জনাব। আৰু আপোনালোকো যাব সেইডোখৰ ঠাইলৈ, কাৰ্বিআংলং চিলনি, বহুত ধুনীয়া প্লেচ। আপোনালোক সকলো যাব পিকনিক খাবলৈ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তো আগলৈ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। তো ভিডিঅ'টোৰ শেষত কৈছোঁ প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তো বাই বাই। আজিলৈ আকৌ এটা নতুন ভ্লগৰ সৈতে মই দীপিকা ভ্লগছে আকৌ লগ পাম। বাই বাই।